তুমি আজি টিভি খুলিব নোৱাৰা টিভি খুলিলে অকল এটাই দেখিবা আৰু মই 18 ঘণ্টাকে পঢ়িছিলো মই 20 ঘণ্টাকে পঢ়িছিলো মই ইমান টাইম হাৰে পাই থাকিব নোৱাৰো এহেতি 18 ঘণ্টা 20 ঘণ্টাকে পঢ়িছিলে কেনেকে পঢ়িছিলে হেতৰ ব্ৰেইনবোৰ মাক বাপেকে চাইনাত গৈ বনাই নিছিলে না আইৰন মেনে পাৰ্সোনালি আহি পিনি হেতৰ ব্ৰেইনত কিবা এক্সট্ৰা চিপ ফিট কৰি গৈছিলে হেতৰ ব্ৰেইনবোৰ মানে বেলেগ এটা লেভেলতে দৌৰি থাকে আমাৰ ব্ৰেইনবোৰ কেনেকে চলে পৰীক্ষা আগত যেনিবা এটো হৈ গল এটো হৈ গল এটো চাবই নালাগে নালাগে চাব নালাগে পৰীক্ষা দিনাখন এটো নোৱাৰো অগলা এটো কি আকৌ এটো আজিলৈকে দেখাই নাচোন আৰু ৰিজাল্টৰ দিনাখন ফেল খুব ভাল লাগিছে মই বহুত কষ্ট কৰিছিলো মই ডেইলি 8 ঘণ্টা 9 ঘণ্টাকে শুম আমাৰ ঘৰত লাইট নাছিল মই ইনভাৰ্টাৰ দি পঢ়ো আৰু আপোনাৰ আশীৰ্বাদত আটাইতকৈ কম নম্বৰ পাই ফেল কৰা মানুহটো মই এটা চিন্তা ফেল কৰিলে তো বিয়া পাতি এইকেইদিন হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ লগে লগে নিউজ চেনেলবোৰ বাজিব আমুকে ধূপৰ পোহৰত পঢ়ি ষ্টেণ্ড কৰিলে আমুকে জোঙৰ পোহৰত পঢ়ি ষ্টেণ্ড কৰিলে গতিকে তোমালোকে টিআৰপিৰ কাৰণে নিউজ বনোৱা কিন্তু আমাৰ নিচিনা অলগদ্ধবোৰক ঘৰত থাকিবলৈ শান্তিকণ দিয়া আৰু প্ৰভু এৰা ৰতনৰ মাক মই এতিয়া চুলিত মিঠাতেল খানো নে নাৰিকল তেল খানো খা বাপেকে এনেই মোৰ মূৰটো এইকেইদিন খেলি মেলি লাগি আছে বোলো সানিবলৈ যদি তেল পোৱা নাই কেৰাচিন তেলকে সানি নাযায় কেলে কথা কৈছে খুব ভাল লাগিছে মই বহুত কষ্ট কৰিছিলো মই ডেইলি 8 ঘণ্টা 9 ঘণ্টাকে শুম আমাৰ ঘৰত লাইট নাছিল মই ইনভাৰ্টাৰ দি পঢ়ো আৰু আপোনাৰ আশীৰ্বাদত আটাইতকৈ কম নম্বৰ পাই ফেল কৰা মানুহটো মই এটা চিন্তা ফেল কৰিলে তো বিয়া পাতি